ওয়েলকাম টু এইচআর এডুকেশন। আজি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাত থকা ভাৰতীয় সংস্কৃতি নামৰ পাঠটোৰ বাকী থকা প্ৰশ্নবিলাক। অধ্যায় নম্বৰ হৈছে 7। বলা তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই কোশ্চেনটো 2 মাৰ্ক দিব। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে? উত্তৰ হৈছে উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলাই গম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এই সংগীতত আমি এক উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পাওঁ। ইয়াকে সুৰ বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিব পাৰি। এই কোশ্চেনটো প্ৰায়ে দি থাকে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। 4 মাৰ্ক দিব এটো। উত্তৰ হৈছে অজন্তা গুহাৰ শিল্পকলা ভাৰতীয় সংস্কৃতি তথা ঐতিহ্যৰ বাহক। অজন্তা গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি প্ৰগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত ভাৱ বস্তু প্ৰকাশ পাইছে। দুটা ভাৱ বস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ একেলগে অংকিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উৎসাহময় চিত্ৰ। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। প্ৰাক মুছলিম যুগৰ জীৱনৰ প্ৰাচুৰ্যৰ কথাও এই ছবিবোৰত অংকন কৰা হৈছে। প্ৰথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। দুয়োবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে। তথাপি পৃথক যদিও এই দুখন পৃথকভাৱে অংকিত হোৱা নাই। শিল্পীৰ শিল্পী জগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে। ইয়ে অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ। অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্যৰ সংযোগ হৈছিল। এই ফালৰ পৰা চাবলৈ গ'লে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুত আৰ্টৰ প্ৰধান লক্ষণ। এইবিধ মূলতে আনন্দ পুলত ৰস চঞ্চল, আনবিধ ধীৰ মনসৰ আৰু প্ৰাণ। এইবোৰ স্থিৰতাৰ মাজতো হয়তো লুপ্ত আনন্দধাৰ উজ্জ্বল হৈ আছে। নেক্সট কোশ্চেন, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব পৰা নাযায়। সভ্যতাৰ বুকুত আচৰ মাৰিহে সংস্কৃতিয়ে আৰোহণ কৰে। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়। ইয়াৰ প্ৰধান মাপকাঠি হ'ল সমাজ এখনত বাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী। অৰ্থাৎ সভ্যতাই বস্তুগত প্ৰাচুৰ্য, দক্ষতা, সুখ সম্পদৰ ব্যৱহাৰ, বৌদ্ধিক চিন্তাধাৰা, চিন্তা চৰ্চা, আচাৰ ব্যৱহাৰ, সচেতনতা, শালীনতা আদি বহন কৰে। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি। অৰ্থাৎ সংস্কৃতিয়ে জাতি এটাৰ ৰীতি নীতি, বিশ্বাস, ভাষা, সাহিত্য, আচাৰ ব্যৱহাৰ, কৰ্ম পদ্ধতি, সাজ পোছাক আদি বহন কৰে। সভ্যতাৰ জন্ম আৰু বিকাশ মানুহৰ দৃষ্টিগোচৰ নহয়, কাৰণ সভ্যতাৰ বিকাশ অতি ধীৰ গতিত হয়। কিন্তু সংস্কৃতি সভ্যতাতকৈ কিছু গতিত পৰিৱৰ্তিত ৰূপত দেখা দিয়ে। সভ্যতা কোনো জাতি বা জনগোষ্ঠীৰ উত্থান পতনৰ সৈতে জড়িত থাকে, কিন্তু সংস্কৃতি সেই জাতি বা গোষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতেহে জড়িত হৈ থাকে। সভ্যতাৰ সংমিশ্ৰণ নঘটে, কিন্তু সংস্কৃতিৰ মিশ্ৰণ ঘটে। উদাহৰণস্বৰূপে হিন্দু সভ্যতা বুলি কওঁতে আমি কেৱল হিন্দু নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা সভ্যতাকেহে বুজো। কিন্তু ভাৰতীয় সংস্কৃতি বুলি কওঁতে আৰ্য, অনাৰ্য, মোগল আদিৰ সংমিশ্ৰিত সংস্কৃতিৰ কথাকেও বুজো। আনহাতে মানুহৰ বুদ্ধি, কৌশল বা প্ৰযুক্তিবিদ্যা আদি সভ্যতাৰ সৈতে যিমান ঘনিষ্ঠভাৱে জড়িত, সংস্কৃতিৰ সৈতে নহয়। হিন্দু সভ্যতা আৰু মহেঞ্জোদাৰোৰ সভ্যতাৰ নগৰ নিৰ্মাণৰ কাৰুকাৰ্যবোৰে তাৰ নিদৰ্শন দাঙি ধৰে। সংস্কৃতিয়ে এইবোৰৰ সংস্কাৰহে সাধন কৰিব পাৰে। সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য থাকিলেও এটাক বাদ দি আনটো ব্যাখ্যা কৰা সম্ভৱ নহয়। সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতি গঢ় দিয়াত সহায় কৰে। নেক্সট কোশ্চেন, ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটা টকা যুক্ত কৰা। উত্তৰ হৈছে বিভিন্ন জাতি উপজাতি, বিভিন্ন সভ্যতা সংস্কৃতি, বিভিন্ন ধৰ্ম তথা ধৰ্মাৱলম্বী লোকৰ সমন্বয়ৰ ভাৰতীয় সংস্কৃতিলৈ ইছলামৰ অৰিহণা লেখত ল'বলগীয়া। গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ইছলামীয় ভাস্কৰ্য, স্থাপত্য, সুকুমাৰ কলা আদিয়ে ভাৰতীয় সংস্কৃতিলৈ অৰিহণা আগবঢ়াইছে।
বিশেষকৈ ইছলাম ধৰ্মৰ সুফিবাদৰ মূল কোৰাণ শাস্ত্ৰ বুলি কোৱা হয় যদিও সুফিবাদ আৰু ভাৰতীয় শাস্ত্ৰ উপনিষদৰ মাজত বহুতো মিল আছে। আনহাতে ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। ফলত নতুন ধাৰাৰ সৃষ্টি হোৱাত তাজমহলৰ দৰে অপূৰ্ব সৃষ্টি দেখিবলৈ পাইছোঁ। ভাৰতৰ প্ৰচলিত চিত্ৰশিল্পৰ লগত ইছলামীয় চিত্ৰশিল্পৰ মিলন হৈ ভাৰতীয় চিত্ৰশিল্পক এক বৈচিত্ৰ্য প্ৰদান কৰিছে। ইছলাম ধৰ্মৰ আধ্যাত্মিকতাবাদে হিন্দু সমাজৰ ওপৰত সুকীয়া প্ৰভাৱ পেলাইছিল। পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্জস্যৰ কথাৰ পৰা দূৰত ৰাখিছিল। অৰ্থাৎ ইছলাম ধৰ্মৰ প্ৰচলিত মানুহৰ মুক্তিৰ বাণীৰ দ্বাৰা ভাৰতীয়সকল প্ৰভাৱিত হৈছিল। সাহিত্যৰ ক্ষেত্ৰতো পাঠান আৰু মোগল সাম্ৰাজ্যৰ অধীনত বংগদেশীয় কাব্য সাহিত্যই যথেষ্ট উৎকৰ্ষ লাভ কৰিছিল। মুঠৰ ওপৰত স্থাপত্য, ভাস্কৰ্য, সংগীত, সাহিত্য আদি সকলোতে ইছলাম ধৰ্মৰ অৱদান অপৰিসীম। এতিয়া আলোচনা কৰিম ব্যাখ্যা কৰা। সাংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। উত্তৰ: উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি থকা হেম বৰুৱা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। এইখিনিতে এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ যে তোমালোকে যদি ব্যাখ্যাৰ এই উপৰোক্ত কথাখিনি যদি নিলিখা তেনেহ'লে কিন্তু ব্যাখ্যা নহ'ব, কিন্তু মাৰ্ক দিয়া নহ'ব। এক্সামিনাৰে যদি কয় যে মাৰ্ক নিদিওঁ মই কোনেও একো কৰিব নোৱাৰে, কাৰণ এইটো লিখিবই লাগিব। তো কথাফাকিৰ জৰিয়তে লেখকে ভাৰতীয় সংস্কৃতি যে স্থিৰ নহয় অৰ্থাৎ পৰিৱৰ্তনমুখী তাকে ক'ব বিচাৰিছে। ভাৰতীয় সংস্কৃতি বৈচিত্ৰ্যময়, বিভিন্ন জাতি জনজাতিৰ ভাষা, সাহিত্য, সুকুমাৰ কলা, স্থাপত্য, ভাস্কৰ্য আদি উপাদানেই হৈছে ভাৰতীয় সংস্কৃতিৰ মাপকাঠি। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা নিৰবিচ্ছিন্নভাৱে বোৱাতী নদীৰ দৰে বৈ আছে। অতীতৰ পৰা গ্ৰীক, শক, হুন আদি বিভিন্ন মানৱ গোষ্ঠী ভাৰতলৈ আহি বসবাস কৰিবলৈ লৈ বিৰাট সংস্কৃতি কৰিলে। আজিও ই মূল চালিকা শক্তিৰূপে প্ৰভাৱিত হৈ আছে। কালক্ৰমত তেওঁলোকৰ আচাৰ ব্যৱহাৰ, নিজ ভাষা, সংস্কৃতি আদি ত্যাগ কৰি ভাৰতীয় সংস্কৃতিকে আপন কৰি ল'লে। তেওঁলোকৰ নৃত্য, কলা, চিত্ৰ আদি এই অবিচ্ছিন্ন ধাৰাই ভাৰতীয় সংস্কৃতিক সুসংগঠিত আৰু টনকিয়াল কৰিছে। সংস্কৃতিৰ প্ৰভাৱেও ভাৰতীয় সংস্কৃতিক জীপাল কৰি ৰাখিছে। নেক্সট ব্যাখ্যা হৈছে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। উত্তৰ: উদ্ধৃত কথাফাকি, এইটো কথাফাকি হ'ব ৰে, কথা কি হৈছে এইটো কথাফাকি। কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথিত থকা হেম বৰুৱা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কথাফাকিৰ দ্বাৰা লিখকে আৰ্ট বা কলাৰ মূলতে থকা বিপৰীত পন্থা দুটা তথা ভিন্নতাৰ কথা ক'ব বিচাৰিছে। ভাৰতীয় সংস্কৃতিলৈ চিত্ৰকলাৰ বহুতো অৱদান আছে। লেখকৰ মতে সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্য কাৰিকৰ্য আৰু জাকজমকতাৰ সৃষ্টি, আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে, আনটোৱে আমাক অন্তৰাত্মা স্পৰ্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে প্ৰায় বিৰাট পটভূমিৰ অৱতৰণ কৰে, দ্বিতীয়টোৱে নকৰে। প্ৰথমটোৰ বহিৰ্জাগতিক বিস্তাৰিত আছে, দ্বিতীয়টোৰ বহিৰ্জাগতিক বিস্তাৰিত নাই। নেক্সট ব্যাখ্যা। ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভাঙা গড়াৰ সবিশেষ বুৰঞ্জী। উত্তৰ: উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথিত থকা হেম বৰুৱাৰ ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি কিদৰে ক্ৰমবৰ্ধমান সোঁতেৰে বৈ আছে তাক ক'বলৈ এই কথাফাকিৰ অৱতাৰণা কৰিছে। ভাৰতৰ বুৰঞ্জী ভাঙা গড়াৰ বুৰঞ্জী। ইটোৰ পিছত সিটো মানৱ গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ ইত্যাদি ঘটনাৰে ভাৰত বুৰঞ্জী ভৰাক্ৰান্ত। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্ধমান সোঁতেৰে বৈ আছিল। এই আকস্মাতে ৰাজ্য ভাঙা গড়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়া হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতভূমিত ৰাজপুত, মোগল আদি জাতি এনে এক প্ৰক্ৰিয়াৰে ভাৰতৰ বাসিন্দা হৈছিল। তেওঁলোকে সময়ৰ গতিত নিজৰ সকলোখিনি ত্যাগ কৰি ভাৰতৰ সাংস্কৃতিক চহকী কৰিছিল। এনেবোৰ বিষয়ৰ বৰ্ণনাৰে ভাৰত বুৰঞ্জী সমৃদ্ধ হৈ আছে। গতিকে সমগ্ৰ দৃষ্টিৰে চালে দেখা যায় ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভাঙা গড়াৰ সবিশেষ বুৰঞ্জী।